নমস্কাৰ অনামিকা বুটিক্সৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই দেখুৱাই আছোঁ এইবিলাক হৈছে এচি কটন যোৰা আৰু এইটো হৈছে পিয়'ৰ কেঁচা পাটৰ যোৰা। এই যোৰাকেইটা আজি মই আপোনালোকৰ মাজত দেখুৱাবলৈ লৈছোঁ। বহুতে কৈ থাকে মই হেনো কাপোৰৰ দামবিলাক কৈ দিব লাগে। আজি মই আপোনালোকক কাপোৰৰ দামবিলাক কৈ দিম। এটা হৈছে এচি কটন যোৰা, একদম গুড কোৱালিটিৰ হয়। ৰেড আৰু হোৱাইটেৰে ইয়াত কাম কৰা হৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1200 টকাত। মাজত এইদৰে ডাঙৰ বুটা আৰু সৰু বুটা দিয়া থাকিব। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1200 টকাত। এইবাৰ মই গ্ৰীণ কালাৰত এটা এচি কটন যোৰা দেখুৱাবলৈ লৈছোঁ। এই যোৰাটো আপোনালোকে ল'ব পাৰিব 850 টকাত। 850 টকাত এই যোৰাটো আপোনালোকে ল'ব পাৰিব। এই যোৰাটোত হোৱাইট সূতাৰে কাম কৰা হৈছে। এইবাৰ মই গ্ৰে কালাৰত আন এটি এচি কটন যোৰা দেখুৱাই আছোঁ। এই যোৰাটো আপোনালোকে হোৱাইট আৰু ৰেডেৰে কাম কৰা হৈছে। এই যোৰাটো আপোনালোকে ল'ব পাৰিব 1000 টকাত। এই যোৰাটো আপোনালোকে ল'ব পাৰিব 1000 টকাত। ইয়াৰ প্ৰতিটোৰে কোৱালিটি বেলেগ বেলেগ। যদিও এচি কটন, প্ৰতিটোৰে কিন্তু কোৱালিটি সম্পূৰ্ণ বেলেগ বেলেগ। এইবাৰ মই দেখুৱাইছোঁ পিয়'ৰ কেঁচা পাটৰ গাড়ী দিয়া যোৰা। এই গাড়ী দিয়া যোৰাটোত ৰেড সূতাৰে এনেদৰে কাম কৰা হৈছে। আচলত ৰেডেৰে লতা ডিজাইন কৰা হৈছে আৰু ওপৰত এইদৰে বুটা বচা হৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 3500 টকাত। এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3500 টকাত। এইযোৰ হৈছে এটা গাড়ী দিয়া পিয়'ৰ কেঁচা পাটৰ অতি সুন্দৰ যোৰা। এইবাৰ মই দেখুৱাইছোঁ পিয়'ৰ কেঁচা পাটৰ গাড়ী দিয়া মাল্টি কালাৰ বুটা থকা এটা অতি সুন্দৰ যোৰা, য'ত ৰাণী পিংক, ব্লেক আৰু য়েলো সূতাৰে কাম কৰা হৈছে আৰু মাজত এইদৰে বৰফি ডিজাইন কৰা হৈছে। এই যোৰাটো আপোনালোকে ল'ব পাৰিব 3500 টকাত। 3500 টকাত এই যোৰাটো আপোনালোকে ল'ব পাৰিব। এইবাৰ মই দেখুৱাইছোঁ পিয়'ৰ কেঁচা পাটত ৰাণী পিংক সূতাৰে কাম কৰা এটা অতি সুন্দৰ পিয়'ৰ কেঁচা পাটৰ গাড়ী দিয়া যোৰা। এই যোৰাটো আপোনালোকে ল'ব পাৰিব 3500 টকাত। এই যোৰাটো আপোনালোকে ল'ব পাৰিব 3500 টকাত। মেখেলাখনতো এইদৰে ডাঙৰকৈ এটা থকা থাকিব আৰু আঁঠুৰ ওপৰলৈকে এইদৰে গছ বুটা কৰা থাকিব। ইয়াত দেখিবলৈ পাইছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব 3500 টকাত। এই সুন্দৰ সুন্দৰ কাপোৰসমূহ আপোনালোকে ল'ব বিচাৰিলে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰটো দিয়া থাকিব। আপোনালোকে মোৰ লগত হোৱাটছএপ যোগে ফটো প্ৰেৰণ কৰি এই যোৰাসমূহ ল'ব পাৰিব। ধন্যবাদ।